ফাইনেলি গাইছ মই এতিয়া আছোঁ বৰভেটি গেটত। যি মানুহৰ সমাগম চাওক। বাইক চাৰিওফালে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব, কাৰণ আপোনালোকৰ কাৰণেই ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাবলৈ আহোঁ। আৰু পৰাপক্ষত লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ নকৰিবলৈ নাপাহৰিব। ইয়াত বল এটা মাৰি গিলাচকেইটা পেলালে, হাঁহ দুটা আছে, কুকুৰা এটা আছে, আপোনালোকে জিকিব পাৰিব। ইয়াত খেল হৈ আছে, মাৰিব এতিয়া চাই থাকক। নোৱাৰিলে, পেলাব নোৱাৰিলে, নাই নেক্সটো নোৱাৰিলে। পিছৰটো নোৱাৰিলে। ব'লক আমি নামঘৰ ফালে আগবাঢ়ো। আমাৰ লগত আহিছিলে এইটো ধুন, আমাৰ ঘৰৰ ওচৰৰ ভাইটি হয়। দেখিবই দোকান ষ্টাৰ্ট হৈছে। গাড়ী আমাৰ গাড়ী আহিবলৈ নিদিলে, কিন্তু বেলেগ গাড়ী আহি আছে। কেনেকৈ আনিছে নাজানো। আমি ওচৰ পাইছোঁ বৰভেটি এইখন স্থায়ী পুৰণিখন দেখিছোঁ। খোজকাঢ়িব লাগে, বেছি দূৰ নহয়, 1 কিলোমিটাৰমানেই হ'ব খালি। আহি আছোঁ, হোটেল আছে, আপোনাৰ শুকান বয় বস্তু কিবাকিবি উলিয়াইছে। টেঙা, কমলা টেঙা আছে, আপোনাৰ আইচক্ৰীম যি খায় আৰু আপোনালোকে। অলপ ফুলৰ দোকান চাই চাই আহি আছোঁ। আকৌ তোৰণ এখন দেখিছোঁ। আমি পাই গ'লোহি। ইয়াত পৰা এই গায়ন বায়ন জুৰিবলৈ লৈছে, আশীৰ্বাদ দিছে। মই এতিয়া পালোহি বৰ্তমান শ্ৰী শ্ৰী অষ্টভুজদেৱৰ পুণ্যতিথ বৰভেটি। ইয়াত নিমখ দান দিব লাগে, নিমখ লৈ লৈছোঁ। আপোনাৰ মনোকামনা পূৰ্ণ হয় বুলি কয়। আহিছোঁ ভিতৰলৈ, আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মানুহৰ সমাগম বহুত হৈছে আজি, কাৰণ ইয়াত আজি আঘোণৰ প্ৰথমটো দেওবাৰতে ন লগোৱা উৎসৱ ইয়াত পতা হয়। খেতিৰ লগত জড়িত থকা মানুহখিনিয়ে প্ৰায়ভাগে বছৰটো কষ্ট কৰি পোৱা ফলবিধ ইয়াতে হিচাপে লগাইহি। আপোনাৰ উপাৰ্জনৰ ক্ষুদ্ৰ এটি অংশ মাত্ৰ অষ্টভুজ শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰভেটিৰ 257 সংখ্যক নলগোৱা উৎসৱ উপলক্ষে প্ৰকাশিত স্মৰণিকা 2024 আজি সংগ্ৰহ কৰক আৰু এই স্মৰণিকা শুনি অনুসন্ধান কক্ষত উপলব্ধ। আপোনাৰ সুবিধাৰ্থে এই স্মৰণিকা শুনি আমাৰ অনুসন্ধান কক্ষত ৰখা হৈছে।
সংগ্ৰহ কৰি নিজে উপকৃত হওঁ আৰু আমাক উপকৃত কৰোঁ। অঁ Hello. অঁ বৰভেটি সেইভাগে ইয়াত থাকিবলৈ স্থান ভক্তৰ ভিৰ শৰাই দিয়া স্থান এয়া শৰাই দিয়া স্থান নামঘৰ কৰ্তৃপক্ষক আপোনালোকে শৰাই দিব পাৰে ইয়াতে গুৰুজনৰ জাতি বৰ্ণ নিৰ্বিশেষে ভক্তবোৰ জীয়াই ৰখা ধৰ্ম জ্ঞান কৰ্ম ভক্তি আৰু জাতিৰ যোৰহাটৰ এক অন্যতম ধৰ্মীয় স্থলী হৈছে বৰভেটি। আহক জানো বৰভেটিৰ ইতিবৃত্ত। যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত এই ঐতিহাসিক বৰভেটি। ইতিহাস অনুযায়ী আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰী অষ্টভুজ গোসাঁইৰ দিনত তেখেতৰ পুত্ৰ সপ্তভুজে 1768 খ্ৰীষ্টাব্দত সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ জনাই আৰু গাইপতি এচপৰাকৈ মাটি দিয়াই মালৌ পথাৰত বৰভেটি নিৰ্মাণ কৰাইছিল বুলি জনা যায়। জনশ্ৰুতি অনুসৰি এই বৰভেটি নিৰ্মাণৰ বাবে মালৌ পথাৰত 8,90,000 শিষ্য লগ হৈছিল। এই ঠাইৰ উচ্চতা 360 ফুট আৰু 120 ফুট বহল। তলত দীঘলে 380 ফুট আৰু প্ৰস্থ 189 ফুট। বৰভেটিৰ মুঠ মাটিকালি 6 বিঘা 1 কঠা 10 লোচা। বৰ্তমানে এই ঠাইৰ উচ্চতা 20 পৰা 22 ফুট মানহে ওখ। জানিব পৰা মতে বৰভেটি আৰু খুটিয়াপোতা সত্ৰৰ মাজত 9পাম সত্ৰৰ মজিয়া আছিল। সেই ভেটিৰ নামেৰে আজিও এই অঞ্চলত মজিয়া ভেটি বুলি কোৱা হয়। উল্লেখযোগ্য যে 1769 খ্ৰীষ্টাব্দত মায়ামৰা সত্ৰাধিকাৰী সপ্তভুজৰ নিৰ্দেশত তেওঁৰ শিষ্যসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে ঘোষণা কৰিছিল। এই বিদ্ৰোহ অসমৰ ইতিহাসত মায়ামৰা বিদ্ৰোহ নামেৰে জনা যায়। এই বৰভেটিত এভাগ বিশেষ উৎসৱ অনুষ্ঠিত কৰা হৈছিল। সেয়া হৈছে ন লগোৱা উৎসৱ। মায়ামৰা বৈষ্ণৱ ধৰ্মৰ অনুসৰি সত্ৰসমূহত জড়মূৰ্তি স্থাপন, পূজা পাতল বিধান আৰু তীৰ্থভ্ৰমণ নিষেধ। মূৰ্তিৰ পৰিৱৰ্তে সত্ৰসমূহত ভাগৱত কীৰ্তন দৰ্শন, ভক্তিমংগল ঘোষা, নামঘোষা আদি স্থাপন কৰা হয়। স্বতন্ত্ৰীয়ভাৱে নাম ধৰ্মত শৰণ লোৱা মায়ামৰাসকল আছিল একেশ্বৰবাদী। বৰভেটি নিৰ্মাণৰ কেন্দ্ৰ কৰি ইতিহাসৰ পাতত কেইবাটাও প্ৰবাদ পোৱা যায়। এক দীঘলীয়া বিদ্ৰোহত জৰ্জৰিত মায়ামৰা সমাজৰ বৰভেটিৰ প্ৰতি আদৰ যত্ন হ্ৰাস হৈ অহাত সেই বৰভেটিৰ স্থায়ী সত্ৰ প্ৰতিষ্ঠা কৰাটো স্বাভাৱিকতে সম্ভৱপৰ হৈ নুঠিল। অৱশ্যে পৰৱৰ্তী কালত মায়ামৰা ভক্তসকলে প্ৰতি বছৰে শস্য চপোৱাৰ পাছত আঘোণ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথমটো দেওবাৰে সকলো লগ হৈ বৰভেটিত ন লগোৱা উৎসৱ পালন কৰিবলৈ আৰম্ভ কৰে। মাটিৰ চাকিৰে বন্তি প্ৰজ্বলন কৰি বৰভেটিৰ ওপৰত স্থাপন কৰাৰ পাছত সেৱা আগবঢ়োৱা হয়। নতুন চাউলৰ পিঠাগুড়ি, গাখীৰ আৰু গুড়েৰে তৈয়াৰী সাজ, মাহ প্ৰসাদ, কল কুঁহিয়াৰ আদি নৈবেদ্যৰে শৰাই সজাই গায়ন বায়ন গোৱা হয়। উক্ত গায়ন বায়ন মৃদং আৰু তালেৰে পৰিৱেশন কৰা হয়। ন লগোৱা উৎসৱত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি কমেও 1-1.5 লাখ ৰাইজৰ সমাগম হয়। সকলো ভক্তই ভেটিটোৰ ওপৰত মাংগলিক কাৰ্য সমাপন কৰাৰ প্ৰৱণতা কৰা দেখা যায়।
উক্ত ভেটিত লোন অৰ্থাৎ নিমখ দান কৰাৰ বিশেষ পৰম্পৰা আছে। ঐতিহাসিক বৰভেটিত এই উৎসৱ আজিও অতি নিষ্ঠাৰে পালন কৰা হয়। দেখিছেই আপোনালোকে কিমান মানুহৰ সমাগম। চাই থাকক, এয়াই হৈছে বৰভেটি। এয়া আমি দুইটা আহিছিলোঁ, আহি মনটো বহুত ভাল লাগিলে। আপোনালোকেও আহিব। আঘোণ মাহৰ প্ৰথমটো দিনতে আহিলে ইমান মানুহৰ আপোনালোকে সমাগম দেখিবলৈ পাব, কাৰণ সেইদিনাখনেই মানুহৰ সমাগম বেছি হয়। নিমখ চাৰিওফালে নিমখ দান দিলে নিজৰ মনৰ কামনা পূৰ্ণ হয় বুলি কয়। এয়া দেখিছেই, বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াত ধুনীয়াকৈ নিজৰ নিজৰ জেগাত নিজে নিজে শৰাই সজাই মাহ প্ৰসাদ বিলাই আছে। এইকেইটা দেখিলোঁ, এইয়া ৰমেশ দা আমাৰ অকণমান দূৰত আছে, এই কোলা পিন্ধি আছে যে, তেখেতে ৰ'বলৈ ক'লে আমাক। তেখেতে কোনোবা ভাড়া আনিছে বুলি কৈছে, ইয়ালৈ অহা মানুহ। তেখেতে প্ৰসাদ দি পঠিয়ালে, আহিছোঁ। $340 আছে, 480 টকা আছে।